এই চাক কিমান ধুনীয়া হৈছে। মই এতিয়া ইয়াক পৰাগ মিলন ঘটাবৰ কাৰণে আহিছোঁ। এইফালে এটা আছে আৰু সেইফালেও চাই আছে এটা আছে, সেইটোকো অলপ দেখুৱাই দিওঁ। বহুত ৰাতি আহিছোঁ, মোৰ লগত এতিয়া কোনেও নাই। ৰাতি 10টা বজাততো কোনেও নাই। এতিয়া মই ঘৰৰ মানুহক যেতিয়া কৈছোঁ, ঘৰৰ মানুহো আহিবৰ কাৰণে এতিয়া অলপ টান পাইছে। তো মই এতিয়া ইহঁতক পৰাগ মিলন ঘটাম। মই এতিয়া এই যে ট্ৰাইপড লৈ আহিছোঁ, চাবই পাইছে। এই ট্ৰাইপডটো এতিয়া ছেট কৰি আপোনালোকক পৰাগ মিলন ঘটাই পেলাই দেখুৱাই আছোঁ। মই এতিয়া পৰাগ মিলন ঘটাবৰ কাৰণে এটা ব্ৰাছ আনিছোঁ, এটা এনেকুৱা সৰু বাকচ আনিছোঁ। আপোনালোকে কাগজো লৈ ল'ব পাৰে আৰু এনেকুৱা গিলাচ লৈ আহিছোঁ বৰষুণৰ পৰা এই ফুলটোক বচাবৰ কাৰণে। কাৰণ ৰাতি বৰষুণ অহাৰ চান্স আছে। মোৰ সন্দেহ আছে, মই মনৰ পৰা সন্দেহটো দূৰ কৰি দিম আৰু ফুলটো পূৰা ঢাকি থৈ দিম, যাতে ওপৰত বৰষুণ এই তলৰ ফালে দি ভিতৰত যাতে সোমাই নাযায়, সেইটো কাৰণে মই এই গিলাচটো দি ঢাকি ৰাখিম। তো প্ৰথমত পৰাগ মিলনটো ঘটাই লওঁ, আপোনালোককো দেখুৱাওঁ। এই ফুলটোক ধৰি পেলাই অলপ যদি এনেকুৱা কৰোঁ, তেওঁ আহিব। এনেকুৱা কৰিলেও আহিব। এই চাইড তলৰ ফালে পূৰা এই ব্ৰাছটোৰ সহায়ত অলপ এনেকুৱা লৰাই দিলেও হ'ব। এনেকুৱা লৰাই দিলে এইখিনি জেগাখিনিত আমি পৰাগ পাওঁ আৰু এই জেগাটো হৈছে ষ্টিগমা। এই জেগাটোত আমি এই পৰাগখিনি ট্ৰান্সফাৰ কৰিব লাগিব। তো এই তলত পৰিছে পৰাগবিলাক। এই পৰাগবিলাক মই এতিয়া এই ব্ৰাছৰ সহায়ত মোৰ বাকচটোত লৈ আছোঁ। আপোনালোকে কাগজো ব্যৱহাৰ কৰিব পাৰে। মোৰ তাতে বাকচটো আছিলে, মই বাকচটো লৈ আহিছোঁ। যিমানখিনি পৰাগ বাচি থাকিব সেইখিনি মই ষ্টপ কৰি থৈ দিব পাৰিম। আকৌ যেতিয়া নেকি ফুল ফুটিব, তেতিয়া যদি বৰষুণ পৰে, এনেকুৱা পৰাগ নাথাকে, এই পৰাগটো দিয়ে মই আকৌ পৰাগ মিলন ঘটাব পাৰিম। তো মই ক্ৰছ পলিনেশ্যন কৰিম বুলি ভাবিছোঁ। এইটো পৰাগটো আপোনালোকে চাবই পাইছে। এইখিনিত অলপ পৰাগ লৈ লৈছোঁ। এই যে চাক পূৰা বগা বগা হৈ আছে। এই পৰাগটো মই এতিয়া লৈ লৈছোঁ আৰু সেইফালে যোন ফুলটো আছে, সেই ফুলটোৰ পৰাও পৰাগ লৈ ল'ম। লৈ পেলাই দুটা মিক্স কৰি ক্ৰছ পলিনেশ্যন মই এতিয়া কৰিম। তো বলক এতিয়া সেইফালৰ ফুলটোৰ পৰাও অলপ এনেকুৱাকৈ পৰাগ লৈ লওঁ। এতিয়া মই ইয়াৰ পৰাও অলপ পৰাগ লৈ ল'ম। পৰাগটো ইয়াৰ পৰাও ট্ৰান্সফাৰ কৰি মই দুটাকো একেলগে ক্ৰছ পলিনেশ্যন কৰি দিম এতিয়া। আৰু এটা মই কথা ক'ব বিচাৰিছিলোঁ এতিয়াই, এই পলিনেশ্যন কৰাৰ সময়তে, এই পলিনেশ্যনটো কৰিবৰ কাৰণে ৰাতিয়ে সময় থাকে 2-3 ঘণ্টা। এতিয়া যোন পৰাগটো আমি এতিয়া পাম, এই পৰাগটো কিন্তু ৰাতিপুৱা আমি আকৌ নাপাওঁ। এই পৰাগটো এতিয়া যে আমি ষ্টিগমাটোত লগোৱাম, লগে লগে কিন্তু ই কাম কৰিব। আৰু যদি ৰাতিপুৱা আহি পেলাই সেই পৰাগ মিলনটো ঘটাওঁ, তেতিয়াহ'লে কিন্তু সেইটো বেছি কামত নিদিয়ে। ড্ৰাগন ফুলক যদি এনেকুৱা ৰাতি 10টা-11টা বজাত আহি পেলাই আপোনালোকে পলিনেশ্যন কৰিব পাৰে, তেতিয়াহ'লে ড্ৰাগন ফ্ৰুট গছটো লগাব। এই চাওক, এইটো হৈছে ষ্টিগমা। এইটোত মই যে এই পৰাগ মিলনটোৰ কাৰণে এই পৰাগটো লৈ লৈছোঁ, ইয়াত খালি অলপ লগাই দিম। এই চাওক, ইয়াত লগাই দিছোঁ। মোৰ এই পলিনেশ্যন বা পৰাগ মিলন কামটো সম্পূৰ্ণ হৈ পৰিছে।